এবাৰ মৰিয়নিত গাহৰি দেহত ধৰা পৰিছে আফ্ৰিকান সোয়াইন ফিভাৰ। মৰিয়নি নকছাৰীত প্ৰশাসনে নিধন কৰিলে আফ্ৰিকান সোয়াইন ফিভাৰত আক্ৰান্ত গাহৰি। মৰিয়নি নকছাৰী মৰঙিয়াল গাঁৱৰ বিকাশ গগৈ নামৰ যুৱকজনে গাহৰি পালনেৰে স্বাৱলম্বিত হোৱাৰ সপোন দেখিছিল, কিন্তু আফ্ৰিকান সোয়াইন ফিভাৰত আক্ৰান্ত হোৱাৰ বাবে প্ৰশাসনে বিকাশৰ ফাৰ্মত থকা 100ৰো অধিক গাহৰি নিধন কৰিলে। এতিয়া ক্ষতিপূৰণ বিচাৰি চৰকাৰলৈ অনুৰোধ জনাইছে যুৱকজনে। মোৰ ফাৰ্মখনত প্ৰায় 100 ওচৰা-ওচৰি গাহৰি আছিলে। সৰু ডাঙৰ লগ লগাই 100 ওচৰা-ওচৰি গাহৰি হৈছিলে। চৰকাৰীভাৱে 72টা গাহৰি কালিং কৰিছে। তাৰ আগতে গাহৰি মৰিছে। তাৰপিছত আমি মানে সেই 72টা মৰাৰ আগতে যেতিয়া গাহৰি বেমাৰ হৈছিলে, আমি মৃত গাহৰি PM কৰোঁ বুলি আমি চৰকাৰী বিভাগক মাতিলোঁ আৰু তেওঁলোকে PM কৰি ৰিপৰ্টটো পাইছে আফ্ৰিকান সোয়াইন ফ্লু বুলি। সংকটটো আহিব, এতিয়া উপায় নাই। এতিয়া যিটো বেমাৰ লাগিছে গোটেই মানে এইটো কি বুলি ক'ব লাগিব, এটা মাৰাত্মক ৰোগ এইটো, যিটো মানে বৰ্তমানলৈকে চিকিৎসা বিভাগে এইটো যিটো মেডিচিন উলিয়াব পৰা নাই। সেইকাৰণে উজনি অসমৰ আচলতে যিবিলাক থলুৱা গাহৰি পালকসকল, তেওঁলোক একদম বহুত ক্ষতিগ্ৰস্ত হৈছে। মোৰে প্ৰায় 26 লাখ মান টকা নষ্ট হৈছে। চৰকাৰে যিটো তেওঁলোকৰ বিভাগীয় যিটো কম্পেনচেশ্যন মানে যিটো চৰকাৰীভাৱে দিয়া হয়, সেইটো দিম বুলি তেওঁলোকে আমাক প্ৰতিশ্ৰুতিবদ্ধ কৰিছে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, NJ মিডিয়া। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা, 16টা প্ৰজেক্ট, 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰাজান, যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ। আপুনি বাৰু যোৰহাট নগৰৰ একেবাৰে মাজমজিয়াত নিশা কটোৱাৰ বাবে এখন বিলাসী, সুৰক্ষিত আৰু উচিত মূল্যৰ স্থান বিচাৰি হাবাথুৰি খাইছে নেকি? তেনেহলে চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ বাবে লৈ আহিছো বৰুৱা গেষ্ট হাউচ। আমাৰ স্থান যোৰহাট নগৰৰ মূল কেন্দ্ৰ বৰুৱা চাৰিআলিৰ সমীপত 80 ৰোড, তৰাজানৰ বাইলেন 1ত, য'ৰ পৰা সকলো সুবিধা ওচৰতে প্ৰাপ্ত। বৰুৱা গেষ্ট হাউচত আপোনাৰ সেৱাৰ বাবে উপলব্ধ সুবিধাজনক পাৰ্কিঙৰ ব্যৱস্থা, ঘৰুৱা খাদ্যৰ সোৱাদ, 24 ঘণ্টাই পানীৰ সুবিধা, জেনেৰেটৰৰ সুবিধাৰে নিৰন্তৰ বিদ্যুতৰ যোগান, AC আৰু নন AC কোঠাৰ সুবিধা। ইয়াৰ উপৰি কৰ্মৰত ব্যক্তিসকলৰ বাবে আছে পেইং গেষ্টৰ বিশেষ ব্যৱস্থা। আপোনাৰ প্ৰয়োজন অনুসৰি উপযুক্ত সেৱা আজিয়ে লাভ কৰক। গতিকে দেৰি নকৰি আজিয়ে যোগাযোগ কৰক আৰু আপোনাৰ কোঠাটো বুক কৰক।
আমাৰ যোগাযোগ নম্বৰ 9859917909 অথবা 9207050900 নম্বৰত। বৰুৱা গেষ্ট হাউচ, আপোনাৰ ঘৰৰ পৰা দূৰত আপোনাৰ নিজা ঘৰ।